নমস্কাৰ। বহাগী ধাৰাবাহিকৰ আজি নিশা আহিবলগীয়া 273 নম্বৰ এপিছডৰ প্ৰমো ইতিমধ্যে মুকলি হৈছে। যোৱা খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল যে পৰীৰ দেউতাক অৰ্থাৎ নিখিল বৰঠাকুৰৰ পৰা সত্য কথাটো উলিয়াবলৈ পৰীক ব্যৱহাৰ কৰিছিল। আৰু আজি খণ্ডত আপোনালোকে দেখা পাব নিখিল বৰঠাকুৰে কৈ থাকিব যে মোক ডমিনেট কৰিবলৈ মোৰ ছোৱালীক ব্যৱহাৰ কৰিছে সিহঁতে, একো কৰিব নোৱাৰ তহঁত কোনেও। আনফালে নীলমৰ মাকে নীলম আৰু স্বৰ্ণালীক কৈ থাকিব যে সি যে আজি স্বাৰ্থপৰ দৰে তোমাক ব্যৱহাৰ কৰিলে সেয়া মোৰ পৰা পোৱা শিক্ষা। তেতিয়া বহাগীৰ দেউতাকে ৰাণুক ক'ব যে তুমি মোৰ লগত গাঁৱলৈ যাব লাগিব। অন্যহাতে দীপে বহাগীক ক'ব যে তই প্ৰথমে কোনটো কাম কৰিবি সেইটোতহে মই কনফিউজ। তেতিয়া বহাগীয়ে ক'ব কোনটো কাম মানে? অৰ্থাৎ বহাগীয়ে দীপৰ কথাবিলাক ভালদৰে বুজা নাছিল। এতিয়া বহাগীয়ে পৰীক কিশোৰৰ লগত পুনৰ সম্পৰ্কটো ভাল হোৱাত সহায় কৰিব নে নিজেই কিশোৰৰ লগত পুনৰ সংসাৰ কৰিব? এই সকলোবোৰ আজি নিশা 6:30 বজাত আৰু পুনৰ সম্প্ৰচাৰ নিশা 9:30 বজাত দেখা পাব। ধন্যবাদ।